নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটি ভিডিঅ'ৰ সৈতে আজি লৈ আহিছোঁ। আজি হ'ল গৰু বিহু। এয়া হ'ল আমাৰ গাঁৱৰ দৃশ্য। সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। আহকচোন আমাৰ ফূৰ্তি অকণমান চাওঁ। এয়া আমাৰ একদম গাঁৱৰ দৃশ্য। পুৰা টোটেলি এয়া বনাই পথাৰ। ধুনীয়াকৈ এয়া চবেই গৰু লৈ আহিছে আৰু ইয়াতে চবেই গাটো ধুৱাইছে আৰু মেলি টিপটপ ওচৰ চুবুৰীয়াৰ ঘৰ। আহকচোন ভিডিঅ'টো উপভোগ কৰোঁ সকলোৱে। টিপটপ এয়া চবেই লাহনি চাহনি কিবাকিবি লৈ আহিছে। ধুনীয়াকৈ একদম গাটো ধুৱাব গৰুক। এইটো আমাৰ গৰুজনী ফুল খাই গ'ল। ইয়াতে বেয়া ফূৰ্তি হৈছে বুজিছে। এইটো আমাৰ একদম মেইন হয়। একদম বৰ বেয়া দিছে নাই, চবকে বুঢ়াই দিছে। বেয়া লাগিছে। লাহনি এখন খুল খাই থাকিলে, লাহনি ভাগি গৈছেগৈ। লাহনি ভাগি গৈছে, তথাপি এয়া নাই। লাও খা, বেঙেনা খা। লাহনি একদম কি কয়, এইবাৰ এজনে মগ ল'লে। এইবাৰ এজনে মগটো ল'লে। এইফালে দেখিছে, এই মানুহ পলাইছে পুৰা। আজি গৰুকেইটাই একদম মজা পাইছে দেখিছে নাই, কিবা চেলেকি দিছে একদম হালধি সানি দিলে। মজা পাইছে। ওচৰতে নদী এখন আছিলে, হ'লেও মানে নদীত পুৰা পানী আহি গ'ল। পথাৰতে হ'ব একো নাই, ঠিকে আছে হয় নাই। লাও খা, বেঙেনা খা। মাৰ সৰু বাপে সৰু তই হলি বৰ গৰু। এইজনো পুৰা লাগি গ'ল। গাত নপৰিলে লাহনি ভাগি গ'ল। বিন্দাছে হাতত চাট সলাই আছে ইজনে সিজনক। এয়া হৈ গ'ল চাট সলোৱা পৰম্পৰা। সকলো ইজনক সিজনক দিছে।